মাৰি দে হাই এটা মোৰ চেনেল কেনেকে মাৰিম ৰাস্তাটো চাগে ভাল কৰিব লাগছিল ধূলি বালি উৰিয়ে থাকে নি টাইম ইয়াৰ পৰা বেমাৰ আজাৰ হয় তাকে তাৰ নাম হৈছে লভ ই আহিছে ইয়াৰ লগতে ঘৰত যাম আমি চাব পাৰে মোৰ চুলিকেইটা কেনেকুৱা হৈ আছে ইয়াৰ কাৰণ হৈছে নদীটো যে চাই আছে ইয়াতে গা ধুলো আৰু মোৰ লগত আহিছে মানে প্ৰত্যেকটো ভিডিঅ'তে যেনেকুৱা তমেজালি আহি থাকে আজিও আহিছে হাই মাৰি দে মোৰ চেনেলত এটা মাৰি দে হাই এটা মোৰ চেনেলত কেনেকৈ মাৰিম মানে লাজ কৰি আছে বহুত কেইদিন মানে হাই দিয়া নাই চাগে মোবাইলৰ সন্মুখতে হ'লে কেনেকুৱা হৈ যায় বলক ইয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই বিস্কুটটো খাই আছোঁ বিস্কুটটো মানে একো টেষ্টে নাই বেছি মানে নিমখ দি বনাইছে চাগে একো টেষ্ট নাই আপোনালোকে খাই চাওক দি আছোঁ আপোনালোকক খাব কেমেৰাৰ ফালৰ পৰাই খাই চাওক মানে নদীৰ সন্মুখত আহিছোঁ এতিয়া নহ'লে ক'ব যে নদীৰ সন্মুখত আহিছে নদীটো দেখা নাই পিছফালৰ কেমেৰাৰ পৰা দেখাই দি আছোঁ চাই থাকক আপোনালোকে মানে পেন ঠেন একো লৈ অহা নাই সেইকাৰণে মানে এনেই যাব লাগিব আৰু বহুত টাইম হৈ গ'ল আহিছিলোঁ ইয়াৰ পৰা আৰু এই তমেজালিৰ ঘৰটো কিমান দূৰ হয় সুধি লওঁ ইয়াৰ পৰা তমেশ তোমাৰ ঘৰ ইয়াৰ পৰা কিমান দূৰ হয় 1 কিলোমিটাৰ 1 কিলোমিটাৰ চুলিকেইটা ভালেই লাগছে আপোনালোকে কমেণ্টত জনাব ইয়াৰ চুলিটো কেনে লাগছে মই ইয়াক কৈছিলোঁ যে লেংটি চিঙা চুলিটো মই কাটি দিম কিন্তু ই অহা নাছিল ই চলন্তপাৰা গৈছিল সেইকাৰণে এনেকুৱা ডিজাইন মাৰছে আৰু এতিয়া মই ঘৰত গৈ আছোঁ ঘৰত মানে লেংটি চিঙাৰ পৰা আজি খোজকাঢ়ি আহিছিলোঁ মানে তমেজালিৰ বাইকটো ঘৰত নাই নহ'লে ই মোক মোৰ ঘৰত থৈ আহিলগৈ এতিয়া মানে মোৰ আৰু এজন ফ্ৰেণ্ড এই ডুমিৰগুৰিত থাকে তাৰ নাম হৈছে লভ ই আহিছে ইয়াৰ লগতে ঘৰত যাম আমি আজি আপোনালোকক মানে লভৰ লগত ইন্ট্ৰডাকশ্যন কৰি দিম আৰু ইফালে কিবা খেতি কৰি থৈছে খেতিটো ক'ব নোৱাৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কি খেতি কৰিছে এইটো কমেণ্টত জনাই দিব বহুত দূৰ আহিলোঁ খোজকাঢ়ি আৰু মোৰ পিছফালে চাব পাৰে এয়া কাঠৰ দলংটো ভালে আৰু এই লভ সন্মুখত আহি ৰৈ আছে মোৰ কাৰণে দৌৰি যাওঁ আগত তাৰ আগত যিসকলে নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব আৰু এয়া লভ আহি পাইছে বল লভ বল বহুত দূৰ মানে লভৰ বাইকত উঠি গৈয়ে আছোঁ মানে বহুত দূৰ 15 কিলোমিটাৰমান খোজকাঢ়ি গৈছিলোঁ মানে নদীৰ মাজত ৰ'দ আছিল যে সেইকাৰণে গৈয়ে আছিলোঁ মানে এতিয়াই বুজি আছোঁ যে বাইকত উঠি গৈ আছোঁ যে বুজি আছোঁ যে কিমান দূৰ গৈছোঁ মানে বহুত দূৰ গৈছোঁ দেখোন কি ৰাস্তাটো ভাল কৰিব লাগিছিল চাগে বহুত ৰাস্তা ভাল কৰি আছে এইটো ভাল কৰিলে ভাল হ'ল হয় যাবলৈ ধূলি বালি উৰিয়ে থাকে ধূলি বালিৰ কাৰণে মানে কিবা কি বেমাৰ আজাৰ হয় আৰু ৰাস্তাটো ঠিক কৰিব লাগে চাগে জাষ্ট মই এইমাত্ৰ আহি ঘৰত পালোঁ আৰু এই লভে আহি ঘৰত দি গ'ল আহোঁতে ৰাতি হৈ গ'ল বলক ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় আই অসম